প্ৰডাকশ্যন আৰু পৰিচালনা কৰিছে শশাংক শৰ্মা, নতুন প্ৰজন্মৰ উদীয়মান দক্ষ পৰিচালক। স্ক্ৰিপ্ট লিখিছে উদীপ্ত। সুন্দৰ স্ক্ৰিপ্ট, সুন্দৰ সংলাপ, সুন্দৰ বাক্যৰ গাঁথনি, এক অগতানুগতিক কনচেপ্ট এটা লৈ পেলাই এই ছবিখন নিৰ্মাণ হৈছে। ছবিখনৰ নাম দিছে বিপদ। নামটো এটা অগতানুগতিক। অন্য নামৰ বিপৰীতে এটা শব্দ, যিটো শব্দ প্ৰত্যেক মানুহৰ মাজত প্ৰত্যেক মানুহে অনুভৱ কৰে। প্ৰত্যেক মানুহৰ মাজত মানুহৰ বিপদ আহেই, এদিন কিবা এটা বন্ধুসকল স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। মানে কি ভিডিঅ'টো আজি সাংঘাতিক ভিডিঅ' এটা বনিব, কাৰণ জীৱনত প্ৰথমবাৰ নকৰা কাম এটা কৰিব লাগিছে, চ' মানে কৰা নাই। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ লাহে লাহে, দেৰি নকৰোঁ। চ' মুঠতে এনেকুৱা ধৰণৰ সাংঘাতিক শ্বুটিং চলি আছে, আৰু শ্বুটিঙৰ মাজতে সৰু সৰু কিছুমান শ্বৰ্ট মই লৈ আছোঁ, আৰু মই লৈ মোৰ চেনেলত হিচাপে দেখুৱাই আছে। চ' ব'লক আৰু এইপিনলৈ এয়া চলি আছে। আৰু কি ক'ম, খুব কৰি আছে, বেলেগতকৈ অকণমান বেলেগ লাগিছে। মানে কি ক'ম, জীৱনত প্ৰথমবাৰ মানে নতুন কাম এটা কৰিছোঁ, আৰু মানে ভাগৰি গৈছোঁ মানে কৰি ঘাম পানী দেখিছে, আৰু টুপি মানে কি ক'ম, মানে বহুত কষ্ট। এই বিশেষকৈ বহুত কষ্ট হয় এনেকুৱা কিছুমান শ্বুটিঙৰ টাইমত। আৰু ময়ো সৰু এটা লৈ ল'লোঁ, ভাবিছিলোঁ নল'ম বুলি ভাবিছিলোঁ, কিন্তু সৰু এটা লৈ লোৱা হৈ গ'ল। কি ক'ম, মানে বহুতেই কষ্ট, আৰু ভালো লাগিছে। জীৱনত প্ৰথমবাৰ নতুন কাম এটা কৰিছোঁ, আৰু বহুত ভাল লাগিছে আজি, আৰু বেছিকৈ ভাল লাগিছে। লগত আছে দেৱাশিষ দা, প্ৰণামী বা এনেকৈ মানে আৰু তোমাৰ বাপেৰৰ নাম নিশ্চয়, তোমাৰ দেউতাৰ নাম নিশ্চয় শিৱ মহাদেৱ কলিতা। মহাবিপদ। ইহঁতৰ কথা শুনিলে আপোনালোকৰ হাঁহি উঠিব। হাঁহিলে কি হ'ব, আপোনালোকৰহে দাঁতটো ওলাব। বৰষুণৰ বতৰ, কি ক'ম, তাৰ মাজতে সৰু সৰু কিছুমান শ্বুটিং চলি আছে, আৰু মানে অকণমান বেলেগতকৈ বেলেগ হৈছে। আৰু কি ক'ম, অকণমান দেখুৱাইছোঁ এইবিলাকৰ শ্বুটিং। মই বাৰু দেউতা বুলি আপোনাক আকৌ মাতিব পাৰিম। দেউতা বুলি এবাৰ মাতিছো, দেউতা বুলি মাত। দেউতা মানে কি ক'ম, জীৱনত প্ৰথমবাৰ মানে নতুন কাম এটা কৰিছোঁ, আৰু শ্বুটিঙৰ মাজতে অলপকৈ পেট ভৰাই পিনে খানা এটা খাইছোঁ। আৰু এয়া স্ক্ৰিপ্টবিলাক কি ক'ম, মানে বেলেগতকৈ অলপ বেলেগ হৈছে, আৰু এইফালে আছে, আৰু ইয়াতে আছে আমাৰ সকলোৰে পৰিচিত যোৰহাটৰ প্ৰণামী বা, আৰু ইয়াতে মানে কিবা এটা নহয় কিবা এটা মানে লৈছে। আৰু কি হ'লনো তোৰ ভুলটো ক'ত? জুবিন গাৰ্গৰ মুখ্য চৰিত্ৰ চিনেমাখন আছিল মিছন চাইনা। জুবিন গাৰ্গৰ মুখ্য চিনেমাখনৰ নাম আছিল মিছন চাইনা। মই লিখিলোঁ মিছন চাইনিজ, আৰু মই লিখিলোঁ মিছন চাইনিজ। মুখখন নহয়নে বাৰু? মুখখন নহয় আমাৰ এয়া মোৰ তাক চিনি পায় নমস্কাৰ। মোৰ তাক আহিছে, আৰু মানে আৰু নিউজ অনুপম দা, ৰাজদা ইয়াত নিগেটিভ ৰোল এটা কৰি আছে, যিখন বৰ্তমান শ্বুটিং চলি আছে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মানে আমি প্ৰথমবাৰ লগ পাইছোঁ ন, আমি প্ৰথমবাৰ লগ হৈছোঁ দেই, কিন্তু ঘৰ শিৱসাগৰ তেখেতৰ, নহয় জানো? শিৱসাগৰ কোন জেগা কৈছিলে? ধিতাই পুখুৰী, বেছি দূৰ নহয় যোৰহাটৰ। আমি বাৰু বহুত ব্যস্ত হৈ আছে, মানে এই চিনেমাখনৰ মানে এই দেখিছে স্ক্ৰিপ্টবিলাক কিমান পঢ়িছে, কি ক'ম। আৰু এই চিনেমাখনৰ এই প্ৰণামীয়ে লৈছে, আৰু এইপিনে সকলো ব্যস্ত হৈ আছে, আৰু এইপিনে শ্বুটিং চলি আছে। আৰু তাৰ মাজতে মই মানে অকণমান মৰমতে খুৰা বুলি কৈছোঁ। এয়া হৈছে খুৰা, আমাৰ সকলোৱে মৰমৰ, সকলোৱে পৰিচিত,
স্বাগতম জনাইছোঁ আপোনাক। চিনেমাখন মানে এখন ছুটি ছবি, হয় যোৰহাটৰ প্ৰডাকশ্যন হয় আৰু পৰিচালনা কৰিছে শশাংক শৰ্মা, নতুন প্ৰজন্মৰ উদীয়মান দক্ষ পৰিচালক। হয় স্ক্ৰিপ্ট লিখিছে উদীপ্ত, হয় সুন্দৰ স্ক্ৰিপ্ট, সুন্দৰ সংলাপ, সুন্দৰ বাক্যৰ গাঁথনি, হয় এক অগতানুগতিক কনচেপ্ট এটা লৈ পেলাই এই ছুটি ছবিখন নিৰ্মাণ হৈছে। ছবিখনৰ নাম দিছে বিপদ। বিপদ নামটো এটা অগতানুগতিক। হয় হয় অন্য নামৰ বিপৰীতে এটা শব্দ, যিটো শব্দ প্ৰত্যেক মানুহৰ মাজত প্ৰত্যেক মানুহে অনুভৱ কৰে। বিপদ প্ৰত্যেক মানুহৰ মাজত মানুহৰে বিপদ আহেই। আহি এদিন কিবা এটা সৰু সুৰা হ'লেও, আহি ডাঙৰ হ'লেও সৰু হ'লেও বিপদ আহে। হয় এই বিপদ শব্দটোকে লৈ পেলাই শিৰোনাম দি পেলাই এই ছুটি ছবিখনৰ নাম দিছে বিপদ। বিপদ আৰু ইয়াতে তোমাৰ আমাৰ অভিনয় জগতৰ অন্যগৰাকী জনপ্ৰিয় শিল্পী দেৱাশিষ বৰঠাকুৰ আছে, হয় মই আছোঁ, লগতে যোৰহাটৰ বাচক বনীয়া শিল্পীসকলক লৈ ছবিখন নিৰ্মাণ কৰিছে শশাংক শৰ্মাই। হয় এখন সুন্দৰ ছবি হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু অচিৰেই এই ছবিখন ইউটিউব চেনেলৰ জৰিয়তে অসমৰ ৰাইজৰ কাষ চাপিবগৈ, ৰাইজে মৰম কৰিব বুলি আমি আশাবাদী। ৰাইজে চেনেহ কৰক, আশীৰ্বাদ দিয়ক, তেতিয়াহে নতুন প্ৰজন্মই কৰা এই কষ্টৰ পূৰ্ণ সাৰ্থকতা লাভ কৰিব। আৰু ভৱিষ্যতলৈও আপোনালোকে মৰম চেনেহ আশীৰ্বাদ কৰিলে ভৱিষ্যতলৈ এই প্ৰডাকশ্যনৰ ফালৰ পৰা আকৌ নতুন নতুন ছবি নিৰ্মাণ হৈ থাকিব, চাবলৈ পাব ন অসমবাসী ৰাইজে। হয়, ধন্যবাদ থাকিল আপোনালৈ। সঁচাই আজি বহুত ভাল লাগিলে মানে চিনেমাখন কৰি। ইয়াত খুৰা লগ পালোঁ, প্ৰণামী বাক লগ পালোঁ, দেৱাশিষ দাক লগ পালোঁ, আৰু এনেকুৱা লগত এখন সৰু মই ছুটি ছবিত অভিনয় কৰিবলৈ পাইছোঁ। মানে আপোনালোকে মৰম দিয়ক, আশীৰ্বাদ কৰক, আৰু মৰম দিয়ক, যাতে জীৱনত আৰু দুখোজ আগলৈ আগুৱাই যাব পাৰোঁ। তো আজিলৈ মোৰ ব্লগটো সামৰিছোঁ। বাই বাই।